ইয়াত বাতি প্ৰসংগ ওলাই আছে নিশ্চয় মোৰ কথাই পাতি আছে হয় আপুনি ৰাকেশ ছাৰ নহয় জানো একদম মূল জেগাত ধৰিছে বটমটো টিপাই দিছে কওক কেনেকে সহায় কৰিব পাৰো ছাৰ কৰিম প্লিজ মোক আপুনি উদ্ধাৰ কৰক দেখিছা সন্মান দেখিছানে দেখিবা আকৌ নিজৰ বুলি দেখিলে বহক বহক বতাহ আহিলে এনেকে শুকান পাত উৰে আৰু হয় দিয়ক কেনেকে সহায় কৰিব পাৰো আপুনি মানে মোৰ ঘৰত এই কিবা বাতি ভাগ চলাব লাগে হ'ব আপুনি এড্ৰেছ দিয়ক বাতিয়ে মানুহে চলি গৈ ঘৰ ওলাই দিমগে এই সঁচা হয় জানো তাই নিজে শুনিছে বোলে অ কালি নে পৰহি বিন্দু আহিছে দেখোন একে দুদিনতে ভাল খবৰ আহিলে নে তাকে বেলেগ কিবা ভাল খবৰ হয় নেকি এজনে এনে শুনে নহয় কিছুমান মই কিয় এনে কম সঁচাকে শুনিছো লুডু কৰা হ'ব তুমি মোৰ খবৰটো কি কাৰণে খালা এনে মুখৰ পৰা ওলাই গ'ল দে অকল লেখাও ৰাখিবা জিভাখনৰ একে ইমান পাতল নে তুমি এটা কাম কৰিবা তুমি ৰাতিপুৱা ৰাতিপুৱা তামোল গছত 3 চেলেক মাৰিবা জিভা জাত হৈ যাব আপুনি যাওকচোন যাওক আপুনি মাৰক এত্ৰিকা লাগি নাথাকিব না শুনিব নাই তাই এনে কোৱা নাই ঠিকেই কৈছে তাই সঁচাকে কিবা এটা হৈছে ঐ কি হৈছে কোৱা না সোনকালে কৈ দে ধৰফাই মাৰিব তেনে কি হ'ল তোমাৰ কি হ'ল এত্ৰিকা কাজিয়া লাগি থাকিব মানে মোৰ কথা শুনিব কোৱা মানে অথনি তৰা বাই কিবা মনত পেলাই হাঁহি আছিল অকলে অকলে কি ৰগ পাইছে নাজানো ঐ খাটাং এবাৰ পুনা হ'ব কৃষ্ণ ছোৱালী ল'ৰা এটা খুব ভাল হ'ব বুজিছা দেখিছে মই কৈছিলো নাই তোমালোকে তাইক টেঙা খুৱাব পাৰা খুৱাম আকৌ এই নহয় অন্নপ্ৰসনত কি দিবা সেইটো ভাবা মই দিম কাঁহী বাতি এযোৰ হা তোমালোকে কি দিয়া দিবা অন্নপ্ৰসনত মোলে পনীৰ এখন বনাব দিব লাগিব অন্নপ্ৰসনত কাৰ অন্নপ্ৰাশন ঐ দিয়া বহা বহি লোৱা বহা আহিছা তাই গমেই নাপায় বাইদেউ কান্দো অন্নপ্ৰসন এতিয়া বহুত দিন আছে কিনো কৈ আছা তোমালোকে মোৰ ভাল লাগে মানে ল'ৰা মানুহটো দেই দিছা অলপ বুজাই দিয়ে তুমি হেভি ওলাই দিওঁ হা মোটামুটি ওলা কমল পুনা আমাৰ পুনা আহিব আমাৰ পুনা আহিব